Hey guys, welcome back to my YouTube channel. আৰু কম দামত যি জব্দ খানা বুলি কয় সো আজি তাৰে উদাহৰণ দিছো তো বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু আৰম্ভ কৰো মানে ৰব মোৰ ৰুমটো থমাই আৰু লাইক কেটা দি লৈ কম দামত জব্দ খানা মানে আনবক্সিং কৰি মানে আনবক্সিং কি মই ফালচিল পৰি কৰো ফালিচিৰি মই চালু আপোনালোকক দেখাম এটা তো আৰু এইটো ভিতৰতে আছে হেই মালটো এইটো কথা কৈছিলো সো দেখাই নাথাকো বেছি পেকেটটোৰ ভিতৰত এইটো আছিল আৰু ভিতৰত এইটো আছিল আৰু এই ব্ৰাছ ফ্লোট এই ব্ৰাছডালৰ কথা কোৱা নাই এই ব্ৰাছডালৰ কথা কোৱা নাই নাভাবিব এইটো বুলি এইটো নামটো হৈছে ব্ৰাছ ফ্লোট তো বজাই দেখাই আছো কি কম সি শাৰ্পৰ লিখা আছে তো বজাই মেলি চাম আৰু গাইজ ইউটিউবত মোৰ 10K হ'বলৈ গৈ আছে তো সোনকালে কৰি দিয়ক আৰু যদি ফেচবুকত চাই আছে ভিডিওটো সো ইউটিউব চেনেলৰ লিংক দিয়া থাকিব চাই লব তো ৰব মই আগতেও কৈছো আৰু এতিয়াও কম যে মই ভালদৰে বজাব নাজানো আৰু ট্ৰাই কৰিম প্ৰথমতে সাৰে গামাটো চাম তো চাব এটা এনে ট্ৰাই কৰিম দিয়ক মানে ভালদৰে নাজানো এটো আসলে ব্রাশ ফ্লোট বুলি কোৱা হয় ষ্টিলৰ একদম চাব পাৰে একদম ষ্টেইনলেছ ষ্টিল নেকি সো এনে দৰে বনাইছে আৰু এই ওপৰৰ এটো প্লাষ্টিক চাব পাৰে আৰু বাকি মই ইমান বিশেষ নাজানো সো ভাল লাগিছিল লৈ আহিছিলো ফ্লিপকাৰ্টৰ পৰা বেছি দাম পৰা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া থাকিব আপোনালোকক কি বিশেষ নাই এটো আছিল ভিডিও আনবক্সিং কৰিলো বাৰু আৰু ইউটিউবত মোৰ 10K সাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক সোনকালে কাৰণ আৰু কিটামান সাবস্ক্ৰাইবাৰৰ প্ৰয়োজন যত 10K হৈ যাব তাৰপিছত যদি কিবা আপোনালোকে যদি ফেসবুকত চাই আছে ভিডিওটো সো ইউটিউবত গৈ বিনা কৰি দিব হয় ফ্ৰী বটন এটো ক্লিক কৰি দিব আৰু লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব আৰু কমেন্ট কৰি দিব লগ পাম এটা ভিডিওতে তেতিয়ালৈকে বাই